আজি পুৱতি নিশা বনৰীয়া হাতীয়ে আমাৰ গজনপুৰী গাঁৱৰ অশ্বিনী বসুমতাৰী বুলি খেতিয়ক এজনক ৰাতিপুৱা প্ৰায় 2:30মান বজাত হাতীয়ে গছকি মাৰিছে। হাতীয়ে তাৰমানে এই অঞ্চলত প্ৰায় এই অঞ্চলত সোমাই মানুহৰ খেতি পথাৰ, তামোল বাগান, ঘৰ বাৰী অনিষ্ট কৰে। আজিও সেই সেনেকৈ অশ্বিনী বসুমতাৰীয়ে তেওঁৰ খেতি পথাৰত যেতিয়া বনৰীয়া হাতী সোমাইছিল, তেওঁ খেতি পথাৰৰ পৰা খেদি পঠাবলৈ প্ৰথমতে হাতীটোৱে তেওঁক খেদি ফালে গছকি মাৰিলে। যে এই ঘটনাবিলাক আমাৰ এই অঞ্চলত প্ৰায় হৈ থাকে। মই জনাত আজিলৈকে এই অঞ্চলত 7-8জন মানুহক হাতীয়ে মাৰি পেলাইছে। কিন্তু দুখৰ বিষয়ে বন বিভাগেও এই অঞ্চলৰ পৰা হাতীখিনি খেদি পঠোৱাৰ কাৰণে অশেষ চেষ্টা কৰি আছে, তেওঁলোকে বিফল হৈ আছে। বাৰে বাৰে খেদি পঠাই আকৌ আহি পেলাই এই অঞ্চলৰ মানুহখিনিক মানুহৰ সম্পত্তি হাতীয়ে নষ্ট কৰি আছে। যে মই চৰকাৰক, অসম চৰকাৰ তথা BTC চৰকাৰ এইটোৱে অনুৰোধ কৰোঁ যে এই অঞ্চলৰ পৰা হাতীখিনি স্থায়ীভাৱে অন্য অঞ্চললৈ খেদি পঠিওৱাৰ ব্যৱস্থা কৰে বুলি মই আশা কৰোঁ। ৰাতিটো ইফালে খেদি আছিল, ৰাতিত হাতী এতিয়া আহি ইফালে আমাৰ ধান পথাৰত ধান মুঠি আছে, পাকা ধান যোৱাকালি কাটছিল, তাৰো আছিল ধান মুঠি, আমাৰো আছে। আৰু ধান মাজেদি আহিছে, এইটো আমি খেদিব আহিছিলোঁ, 3জন আছিল আমি। আৰু ইফালে মানে এটা ঘৰত ধান খাই আছিল আৰু ৰাতি 3টামান বজাত। এতিয়া আমি তাতে খেদিবৰ কাৰণে আৱাজ দিছিল, ঠচ মাৰিছিল। বহুত দূৰৰ পৰা খেদি আহিছে আমাক হাতীয়ে, দাউৰি খেদি আমি ভয়তে দাউৰিলোঁ। ভয়ত দাউৰি থাকাতেই পৰিল নেকি, বাগৰিছে নেকি কেনেবাকৈ। আৰু দুইজনটো আমাৰ একজনটো দক্ষিণ ফালে দাউৰি গ'ল, মই আৰু উত্তৰ ফালে দাউৰি গ'ল। তাক মানে লগ পাই পেলাই মানে মাৰি দিছে বুলি আমি আন্দাজ কৰিছোঁ আৰু পিছতহে গম পালোঁ তাক মাৰিছে। আৰু হীৰা বসুমতাৰী তাৰে 2জন, এটা ল'ৰা, ডাঙৰ ছোৱালী 2জন আছে। মৰম কৰি কিবা এটা সহায় কৰিলে ভাল, সেইটোৱে আশা কৰিছোঁ। তাৰ মানে কামাও মানুহ নাই, একলাই আছে, তালি পঢ়া কথা আছে, এইটোৱে অনুৰোধ কৰোঁ। আৰু সদায় আহে, আমাৰ তামোল ভাঙাই দিয়ে, বহুত ভাঙাইছে আগতেও। আৰু যোৱা বছৰটো আমাৰ ধান গোটেই খাই গৈছে, অলপমানহে কাটব পালোঁ, এনেকুৱা অৱস্থা। সদায় আহে, ভাল হাতী আহে। এইটোতে আজিতো এটাই আছিল হাতীটো, এটাই। আগৰ ফালেও মানে বহুত মানুহ খেদাইছিল বুলি হাতীটো। সিহঁতৰ মানে লগ বেছি থকাৰ কাৰণে মানে একো হোৱা নাই, মানুহ নষ্ট কৰিব পৰা নাই। আমাৰতো লগ 3জনে আছিল মানে তাৰ লগত, সেইকাৰণে আমাৰ ইমান সাহস নহ'ল। তেওঁ হাতী খেদাইছিল আমাক, এতিয়া আমি পলাওঁতে এনেকুৱা অৱস্থা হ'ল। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरुमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन। बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ RC इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोनहा सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरुमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरुमावबो खुंफुंजानाय मेगा लर्न काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज शोरुमा लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंनै हेलमेट फ्रि, केस होनानै बायगिरिफोरनो 2,000 रां केसबेक हरफिननाय जागोन।
आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन। आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जामबुं नम्बराव खौरां लाहरनो हागोन।